আজি ৰাতি খাব লৈছোঁ এইফালে ভাত, বেঙেনা ফ্ৰাই 2 পিচ লৈ লৈছোঁ, পাপৰ 2খন লৈ লৈছোঁ, পাপৰ 2খন লৈ লৈছোঁ, তাৰপিছত কলডিল আৰু মাংসৰ আঞ্জা বনালোঁ লৈছোঁ, নেমু 2 পিচ লৈ লৈছোঁ, ভোট জলকীয়া লৈ লৈছোঁ, এইফালে পিঁয়াজ 2 পিচ লৈ লৈছোঁ, গাজৰ 2 পিচ আৰু এইফালে পানী এগিলাচ লৈ লৈছোঁ, এইফালে গাজ আচাৰ বনাইছিলোঁ, গাজ আচাৰ লৈ লৈছোঁ। মানে এনেকৈ আজি ৰাতি খানাটো খাইছোঁ। আপোনালোকে কেনেকৈ খাইছে কমেণ্ট কৰি জনাব দেই।